আজি গকুলত কি হেতু এই মাদকতা ভৰা জোনাক নিশা আহিলা লৰি বৃন্দাবনলৈ? বুজিলো বাৰু, আপদত নপৰাকৈ আহিলা তোমালোক। মোৰ প্ৰয়োজন কি সেইটোৱে নুবুজিলো। কোৱা, সঁচা কথা কোৱা। চেষ্টা কৰিম পূৰণ কৰিবলৈ তোমালোকৰ মনোবাঞ্ছা। পিতৃ মাতৃ স্বামী সতী সন্ততিয়ে নেদেখি স্বগৃহত চিন্তিত হৈ পৰিব দুখী হৈ। শীঘ্ৰে যোৱা তীব্ৰে যোৱা, তেওঁলোকৰ সংকট মোচন কৰা। বৃন্দাবন ভাৰতীয় পূৰ্ণিমা নিশাৰ মনোমোহা দৃশ্য দেখিলা নিশ্চয়। এতিয়া বিলম্ব নকৰি স্বগৃহে কৰা গমন। बाकी जी करवा लगा मैं बच्चे को